সেই বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক আশা কৰিছোঁ ভালে আছে তো গাইজ যে আমি আছোঁ এতিয়া লখিমপুৰ পুখুৰীত হয় আপোনালোকে ঠিক শুনিছে তো ইয়াতে আপোনালোকে অলপ ভিউ চাই লওক তো মাঘ বিহু আহিছে আৰু মাঘ বিহুৰ কাৰণে আমি মাছ নিবলৈ আহিছোঁ ইয়াতে লখিমপুৰ পুখুৰীত বহুত ভাল ভাল মাছবিলাক পায় চ' আমি ইয়াতে বহুত ভিৰ লাগি আছে এইফালে আপোনালোকে চাব পাৰে বহুত বেছি ভিৰ আমি এতিয়া মাছ নিম মানে অলপ দেৰিকৈ চ' তেতিয়ালৈ অলপমান ৱেইট কৰি আছোঁ আৰু এইখিনি অলপমান ভিউ লৈ আছোঁ আৰু চ' এইখিনি ভিউটো চাব পাৰে আপোনালোকে নাই 3 কেজি নহয় এইলা মাছ হল আছে সো গাইজ এইটো মোৰ ইউটিউব চেনেলৰ সবচে সৰু ভিডিঅ' চ' এইটো আপোনালোকে স্কিপ নকৰিব আৰু ইয়াতে মাছ চাওক ভাই ইয়াতে মাছ কমচে কম গোটেইখিনি মিলাই কমচে কম 11 কেজিৰ ওপৰত মাছ আছে 11 কি 20 কেজিৰ ওপৰত আছে চ' ইয়াতে তো 20টো বহুত এনজয় কৰক So guys, এতিয়া গাড়ী চাওক ভাই গাড়ী তো বন্ধু বান্ধৱীসকল মই একদম ডিম্পু বৰা লগ পালোঁ হয় আপোনালোকে ঠিক শুনিছে ডিম্পু বৰা যাৰ এটা ইউটিউব চেনেল আছে বহুত ভাল ইউটিউবাৰ আৰু জানা মতে অসমৰ ভিতৰত সবচে ভাল ইউটিউবাৰ চ' মই তেওঁক লগ পালোঁ চ' কথা পাতিলোঁ আৰু এইটো চাওক মোৰ ফটো উইথ ডিম্পু বৰুৱা তো মই যিহেতু আপোনালোকক কৈছোঁ যে এইটো সবচে সৰু ভিডিঅ' মোৰ ইউটিউব চেনেলত চ' টাৰ্গেট ৰাখিছিলোঁ মই 3 মিনিটছ আৰু 3 মিনিটছ হৈ গৈছে তো ধন্যবাদ আজিৰ কাৰণে এইখিনিয়েই থেংক ইউ